हेलो गाइस কি খবৰ আপোনালোকৰ সো গাইস সাউতে আমাৰ লৰাবোৰৰ ফিজিক্যালটো খতমে হৈ গল আজি 9 সেপ্টেম্বৰ আজিৰ পৰা যেহেতু ছোৱালীবিলাকৰ আমাৰ ফিজিক্যাল ষ্টাৰ্ট হৈছে ছোৱালীসকলৰো ইমান ইজি নহয় তেওঁলোকৰ বাবে কিন্তু তেওঁলোকৰ টাইমিংটো যদি আমি চাও আমাৰ বাবে বহুত ইজি হয় মানে 1600 মিটাৰ মানে 8.5 মিনিট বহুত ইজি হয় আমাৰ কাৰণে কিন্তু ছোৱালীসকলৰ বাবে হেতুৱে মানে বহুত হাৰ্ড হয় ইমানো হাৰ্ড নহয় যদি তেওঁলোকে ভালকে প্ৰেক্টিস কৰে আৰামছে সোমাই যায় 1600 মিটাৰ 8.5 মিনিট ছোৱালীসকলৰ ভালকৈ দৌৰিবা আৰু নিজৰ বেষ্ট দি মানে ৰানিংটো কোৱালিফাই কৰি আহিবা বাকি বহুতে কয় কিন্তু এসএসসি জিডি ৰানিংটো বলে বহুত ইজি তেওঁলোকক কি কম মানে যি সকলে এসএসসি জিডিৰ বাবে প্ৰিপাৰেচন কৰি আছে ন সিহঁতে গম পায় ৰানিংটো কিমান হাৰ্ড মানে এবাৰ কবলৈ গলে মানে যদি এটা গ্ৰুপৰ ৰানিং কৰিব দিছে 200 জন তাৰে মানে 100 জন ফেল 100 জন পাস মানে 50% পাস এনেকৈ ক'ব লাগিব আৰু মানে 50 বা 60% হে পাস ক'ব লাগিব বহুত মানে এবাৰ ফেল হৈছে ক্যান্ডিডেটবোৰ আৰু যি সকলে কিন্তু ভালকে প্ৰেক্টিস কৰিছে তেওঁলোকৰ ভালে হৈছে বাৰু বাকি তাত থাকা খোৱা বুৱা টোপনি খতিৰ বাবেও হৈছে মই গম পাইছো মই নিজে ফিল কৰিছো এটো কালি মই গম পালো যে কালি বহুত বৰষুণ দিছিলে সো সেইবাবে মানে 20 মিটাৰ মান দূৰ হ'ব সেইখিনি জায়গা মানে বন আছিলে সো সেইখিনি মানে পুৰা বোকা হৈ গল বুলি কোৱা শুনা পাইছো মই বাকি এইখিনি 20 মিটাৰটো মান বেছি দূৰৰ নহয় বাকি এইখিনি কষ্ট কৰিব পাৰিলে আপোনালোকৰ ৰানিংটো ক্লিয়াৰ হৈ যাব আৰু বহুতে সুধি আছিল মোৰ ৰানিংটো কি হ'ল কেনেকুৱা হ'ল তো মই কৈতো মোৰ ৰানিংটো ঠিকই হ'ল বাৰু মই থাৰ্ড গ্ৰুপত দৌৰিছিলো থাৰ্ড গ্ৰুপত দৌৰি মানে আমাৰ ৰানিংটো ষ্টাৰ্ট হৈছিলে 6:20 মানত বাকি মই ৰানিংটো পাস কৰিলো টাইমিংটো ইমান বেয়া নহয় মানে 22 মিনিট 31 সেকেন্ড আইছিলে মোৰ টাইমিং বাকি মোৰ হাইটত উলাই দিয়া হৈছিলে যে মোৰ হাইটটো 158.9 ওলাইছিলে বাট মোৰ হাইটত উলাই দিয়া হৈছিলে আমি কৈছিলো হলেও মানে মানা নাছিলে তেওঁলোকে কৈছিলে যে নৰ্থ ইষ্ট অসমত নপৰে এনেকুৱা কৈছিলে কিন্তু পিছত 6 তাৰিখে যি আমাৰ এসটি সকলৰে ফিজিক্যাল হৈছিলে তাৰে মানে হাইট ফেল হোৱা লোকে মানে আৰু ভালকৈ আপিল কৰিলে সো কিভাবে যি সকলক 3 তাৰিখ আৰু 4 তাৰিখত ফিজিক্যাল হোৱা এসটি সকলক হাইট ফেল কৰাইছিলে মানে সেই সকলক আৰু ফোন কৰিছে আৰু মাতিছে হাইটটো মানে ৰিমেজাৰমেন্ট কৰিব তেওঁলোকে আৰু ডকুমেন্টেশন কৰিব আৰু পুনৰ যাব লাগিব আৰু পুনৰ টকা খৰচ হ'ব আসাম ৰাইফল সকলে টকাটো দিব না নাই নাজানো কিন্তু এনেও নিদিয়ে গম পাও হলেও কষ্ট কৰিছো যেতিয়া যাব লাগিব আৰু এবাৰ মানে নিজৰ সপোনটো পূৰাব হলেতো কষ্ট কৰিবই লাগিব আৰু আমাৰ ভুল নাছিলে এটো তেওঁলোকৰে ভুল আছিল হলেও তথাপিও তেওঁলোকে এটো কত টকাটো ৰিটাৰ্ণ দিব নিজে কষ্ট কৰি টকাটো কিবা খৰচ কৰি যাব লাগিব আৰু ডাবল খৰচ হ'ব বাকি কাটঅফৰ বিষয়ে মই এতিয়া ক'বলৈ নাযাও একো কাটঅফৰ বিষয়ে যেহেতু এতিয়া আমাৰ আৰু এটা কাটঅফ লাগিব আছে মানে মেডিকেলৰ কাটঅফ সো ফাইনাল কাটঅফৰ বিষয়ে মই এতিয়া ক'ব নাযাও মেডিকেল কাটঅফ অহাৰ পিছতহে মই ফাইনাল কাটঅফৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু বাকি আপোনালোকে যদি ভিডিওবোৰ চাই লাইক কমেন্ট কৰিব নিশ্চয় আৰু কিবা সুধিব লগা থাকিলে সুধিব আৰু কিবা আৰু মই আপোনালোকৰ কমেন্টবোৰ চাই ময়ো নিজকে গম পাও যে কি হৈ আছে মানে আপডেটবোৰ মই নিজেও পাও কাৰণ মই নিজেও এটা ক্যান্ডিডেট তো যি সকল লৰা ৰানিং ফেল হৈছে মানে বহুত বেয়া লাগিছে বহুত কষ্ট কৰাৰ ফলতো মানে ৰানিংটো ক্লিয়াৰ হোৱা নাই আশা কৰিছো আপোনালোকে যে নেক্সট যোনটো ভ্যাকেন্সি আহে তাৰ বাবে পুৰা প্ৰিপাৰেচন কৰিব আৰু ময়ো কৰিম প্ৰিপাৰেচন নেক্সট যেহেতু আমাৰ অক্টোবৰ মাহত আৰু এপ্লাই হ'বলৈ গৈ আছে সো তাৰ বাবে ময়ো এপ্লাই কৰিম ময়ো ভ্যাকেন্সিৰ কাৰণে ৰেডি হ'ম 2026 ৰ কাৰণে